যোৱা বছৰ আমি 2021ত বৰ্ণালী ৰাইডাৰ্ছ মিট প্ৰথম এডিশ্যনটো পাৰ্টিচিপেট কৰিছিলোঁ। এইবাৰ ছেকেণ্ড এডিশ্যন আমাৰ বৰ্ণালী ৰাইডাৰ্ছ মিট 2022 আৰু এই ইভেণ্টটো যোৱা বছৰ আমি গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে অকলে পাতিছিলোঁ। এইবাৰ আমি নিজকে সৌভাগ্যৱান মানিছোঁ যে বড়োলেণ্ড টুৰিজিম আমাক সহায় কৰিছে আৰু যোৱা বছৰ খুব কম সময়ৰ ভিতৰতে আমাৰ পাৰ্টিচিপেণ্ট খুব কম আছিল যদিও প্ৰায় 30জনমান পাৰ্টিচিপেণ্ট আছিল, কিন্তু এইবাৰ আমি প্ৰায় 60জন পাৰ্টিচিপেণ্ট বিভিন্ন ৰাজ্যৰ নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যৰ পাৰ্টিচিপেণ্ট আহি ইয়াতে ভাগ লৈছে। যোৱাকালি তেওঁলোক আহি ছিকিম, মেঘালয়, মিজোৰাম আদিৰ পৰা আহি উপস্থিত হৈছেহি আৰু আমি এইটো কেলেণ্ডাৰ ইভেণ্ট পাতিম। প্ৰতি বছৰে আমাৰ এইটো হৈ থাকিব বৰ্ণালী ৰাইডাৰ্ছ মিট আৰু BTC টুৰিজিমেও আমাক সহযোগ কৰিব বুলি কথা দিছে আৰু আমি গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে অকল বাইক ৰাইড ৰেচ কম্পিটিশ্যনেই নহয়, বিভিন্ন ধৰণৰ আমি এডভেঞ্চাৰ স্পৰ্টছবিলাক প্ৰমোট কৰি আহি আছোঁ। অল অভাৰ BTC অল অভাৰ আছাম আমি প্ৰমোট কৰি আহি আছোঁ গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে। বগামাটিত বিশেষকৈ হোৱাইট ৱাটাৰ ৰাফটিং, কায়াকিং আৰু জিপ লাইন এইবিলাক বিভিন্ন ধৰণৰ এক্টিভিটি আমি এড কৰিছোঁ। ইয়াতে ৰাতি থকাৰো আমি সুব্যৱস্থা কৰিছোঁ। ৰাইডাৰ্ছ মিট 2 আমি দ্বিতীয় বাৰ্ষিক এইটো ৰাইডাৰ মিট আমি ইয়াতে পাতিবলৈ গৈ আছোঁ আৰু যোৱা বছৰো আমি পাতিছিলোঁ জানুৱাৰী মাহত। এইবাৰ অলপমান পলম হ'ল বিভিন্ন কাৰণত। তো আমি যিমান আশা কৰিছিলোঁ বহুত কম সময়, আজি প্ৰায় এসপ্তাহমান আগতে আমি কনফাৰ্মেশ্যন ল'লোঁ যে আমি এইটো প্ৰগ্ৰামটো কৰিম বুলি। এতিয়া ইমান কম সময়ত আজি বিভিন্ন ৰাজ্যৰ পৰা পাৰ্টিচিপেণ্টসকল আহিছে। 60জনতকৈ অধিক পাৰ্টিচিপেণ্ট ইয়াতে আহি কিনে সংযোগ হৈছে। অসমৰ পৰাও আহিছে, তিনিচুকীয়াৰ পৰাও আহিছে, শ্বিলঙৰ পৰা আহিছে, বিভিন্ন জেগাৰ পৰা মেঘালয়, অৰুণাচল, ছিকিম বিভিন্ন ষ্টেটৰ পৰা আহি কিনে পাৰ্টিচিপেণ্টসকল ইয়াতে সংযোগ লগা হৈছে। তো মই তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ। আমি যিটো আমাৰ বড়োলেণ্ড এৰিয়া আছে, ইয়াতে আমাৰ টুৰিজিম, এডভেঞ্চাৰ টুৰিজিমৰ কাৰণে আমাৰ বহুত স্ক'প আছে আৰু বগামাটি তাৰে এটা অন্যতম ঠাই হয়। তো আমি ইয়াতে ৱাটাৰ স্পৰ্টছৰ পৰা ধৰি বিভিন্ন ধৰণৰ এনেকুৱা এডভেঞ্চাৰাছ স্পৰ্টছখিনি আমি ইয়াতে প্ৰমোট কৰিব বিচাৰি আছোঁ। যে বহুত মানুহে গুৱাহাটীত থাকিও গম নাপায় যে বগামাটিত তেনেকুৱা ৰাফটিং কৰিব পাৰি। আমি ৰাফটিং কৰিবৰ কাৰণে মানুহসকল ঋষিকেশ যায় বা বিভিন্ন ঠাইত যায়, বহুত দূৰলৈ যাব লগা হয়, কিন্তু বগামাটিত আমাৰ হোল ইয়াৰ এনেকুৱা ৰাফটিং হয়, কায়াকিং হয়, এনেকুৱা ধৰণৰ কামবোৰ আমাৰ ইয়াতে চলি থাকে, এডভেঞ্চাৰ চলি থাকে। ইমান দিন এইটো ইমান ভালকৈ প্ৰমোশ্যন হোৱা নাছিল। মই দায়িত্ব পোৱাৰ পিছত গোটেই BTR অঞ্চলত সকলো জেগাত ক'ত কিমান কি পটেঞ্চিয়েল আছে সেইখিনি আমি চাই কিনে আমি এইটো পাব্লিচিটি কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে আমি বিভিন্ন ৰাজ্যবোৰতো গৈছোঁ, বিভিন্ন ৰাজ্যৰ টুৰ অপাৰেটৰসকলৰ লগত আমি কথা পাতিছোঁ। বিশেষকৈ ভাৰতবৰ্ষত যদি চাই টুৰিষ্ট ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰীয়ান আৰু গুজৰাটীসকল, তেওঁলোকে বেছি বছৰত এবাৰ না এবাৰ বাহিৰত ফুৰিবলৈ যায়। তো আমি এবাৰ গুজৰাটতো গৈ কিনে প্ৰমোশ্যন কৰি আহিছোঁ। আমাৰ ডেপুটি ডাইৰেক্টৰ চাহাবো আছিল। তো আমি দেখা পালোঁ তেওঁলোকৰ বেছিকেলি ইমান একো নাই, কিন্তু দেয়াৰ মাৰ্কেটিং স্কিল ইজ ভেৰি গুড। তেওঁলোকে ইমান ধুনীয়াকৈ মাৰ্কেটিং কৰিছে। ৰাণ অফ কাচ্ছ এটা উৎসৱ হয়, ইমান ধুনীয়াকৈ মাৰ্কেটিং কৰিছে। এটা মৰুভূমি, তাৰ বাহিৰে একো নাই। কিন্তু আমাৰ ইয়াতে গছ গছনি, নদী সব বস্তুৱে আছে, জীৱ জন্তু সব আছে, কিন্তু আমি এনেকুৱা মাৰ্কেটিং কৰিব পৰা নাছিলোঁ ইমান দিন। তো মই আশা কৰোঁ আগন্তুক দিনত আমাৰ এই বড়োলেণ্ড টুৰিজিমক এই ৰাইডাৰ মিটে বহুখিনি আমাক পাব্লিচিটি দিব আৰু নেক্সট টাইম আমি ভাবোঁ আৰু অলপমান ডাঙৰকৈ আমি পাতিবলৈ চেষ্টা কৰিম। নিশ্চয়কৈ আজি বিভিন্ন ধৰণৰ স্পৰ্টছ এক্টিভিটিবোৰ আমাৰ বিশেষকৈ বড়োলেণ্ড এৰিয়া আপোনালোকে জানে, আমাৰ ল'ৰা ছোৱালীসকলো ইয়াতে বহুত উৎসুক খেলৰ প্ৰতি, স্পৰ্টছৰ প্ৰতি। তো তেওঁলোকে এটা ফিল্ড এটা পালে, গ্ৰাউণ্ড এটা পাইছে, যে আগন্তুক দিনত আমাৰ লোকেল ল'ৰাখিনিও যাতে ভাগ ল'ব পাৰে তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু ইতিমধ্যে আজি হয়তো লোকেল ল'ৰা অলপমান কম আছে, কিন্তু আগন্তুক দিনত BTADৰ সকলো ল'ৰাসকলো, নৱপ্ৰজন্মসকলো ইয়াতে অংশগ্ৰহণ কৰিব। স্পৰ্টছটো এটা বহুত ডাঙৰ চেপ্টাৰ হয়। তো আমাৰ BTR অঞ্চলত স্পৰ্টছটো লাহে লাহে অলপমান গুৰুত্বটো কম দিয়া হৈছিল। এতিয়া মই ভাবোঁ স্পৰ্টছৰ লগত টুৰিজিম মিক্স আপ হৈ ধুনীয়াকৈ আমি BTADটো প্ৰমোট কৰিব পাৰিম আৰু আগন্তুক দিনত খুব এটা টুৰিজিম স্পট হিচাপে ইয়াতে পৰিণত হ'ব।